এতিয়া আমাৰ ডেকা ল'ৰাবিলাক আছে হয়নে আছনে নাই এনেকে শুই আছ মই নেকি না শুই আছনে এতিয়া মহিলাৰ পিছত এইবাৰ চৰকাৰী চাকৰি অহা মাহত আৰু 22,000 চাকৰি এডভাৰটাইজ ওলাব সেইটো চলি থাকিব তাৰ লগত ডেকা ল'ৰা ছোৱালীবিলাকে যাতে চৰকাৰী সাহায্যত ভাল ব্যৱসায় আৰম্ভ কৰিব পাৰে সেইবাবে আমাৰ চৰকাৰে খুব কম সময়ৰ ভিতৰতে 2 লাখ ডেকা ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিব বেংকৰ পৰা নহয় ডাইৰেক্টলি চৰকাৰৰ পৰা দিব 1 লাখ প্ৰথম কিস্তি 1 লাখ দ্বিতীয় কিস্তি যিসকলে ভাল কাম কৰিব দ্বিতীয় কিস্তি পাব যোনে মোবাইল টোবাইল কিনি বহি থাকিব আৰু হিটো দ্বিতীয় কিস্তি নাপাব কিন্তু 1 লাখটো পাই যাব গতিকে এইবাৰ ৰেশন কাৰ্ডত 5 লাখ টকা বিনামূলীয়া সাহায্য চিকিৎসা ৰেশন কাৰ্ড নোহোৱা মানুহক ৰেশন কাৰ্ড অৰুণোদয় নোহোৱা মহিলাক অৰুণোদয় আত্মসহায়ক গোটৰ সদস্যাক 10,000 টকাকৈ 40 লাখ আত্মসহায়ক গোটৰ মেম্বাৰ আছে আৰু ডেকা ল'ৰা ছোৱালী ব্যৱসায় বাণিজ্য উদ্যোগ কৰিবৰ বাবে উদগনি এই গোটেই কামবিলাক আমি এই বছৰৰ ভিতৰতে অৰ্থাৎ 2023 চনৰ ভিতৰতে আমি আগুৱাই লৈ যাবৰ বাবে সিদ্ধান্ত লৈছো যাতে আমাৰ ৰাইজ অসমখনৰ উন্নয়ন প্ৰক্ৰিয়াত অংশীদাৰ হ'ব পাৰে আমাৰ ইয়াতে কিমান মহিলা আছে যোন আত্মসহায়ক গ্ৰুপত আছে কিমান আছে হাত দাঙকচোন বাপৰে সবে আছে সবৰে বেংক একাউণ্ট আছে নে নাই 2 এদিনৰ ভিতৰতে আপোনালোকৰ লগত জীৱিকা সখী বাইদেউসকলে যোগাযোগ কৰিব আপোনালোকে কি ব্যৱসায় কৰিব সেইটো আপোনালোকে আমাক লিখি দিব লাগিব যিসকল মহিলা আত্মসহায়ক গোটৰ সদস্য আছে তেওঁলোকে হাঁহ কুকুৰাৰ ব্যৱসায় কৰিব নে দোকান দিব নে শিপিনী হ'ব এই কথাবিলাক আপোনালোকে লিখি দিব লাগিব আৰু তাৰ পিছত গ্ৰুপটোত নহয় গ্ৰুপৰ একাউণ্টত গ্ৰুপ যেনেকৈ চলি আছে চলি থাকিব সদস্যসকলৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি সোমাই দিম তাৰ মানে যিমান মহিলা এতিয়া হাত উঠাইছে সকলোৰে বেংক একাউণ্টত 10,000 টকাকৈ পাব 9,990 টকা আপোনালোকে নিজৰ কামত খৰচ কৰিব আৰু মই গাঁৱত গ'লে 10 টকা মোক পিঠা খুৱাৰ কামত খৰচ কৰিব হ'ব হাত আৰু এবাৰ ডাঙকচোন কিমানে 10,000 পাব মই চাওঁ নাডাঙাবিলাকে নাপাব কিন্তু হাত ঠিক আছে এতিয়া প্ৰথম বছৰ আপোনালোকে পাব 10,000 টকা তাৰ পিছত যিসকলে আপোনালোকে ভাল কাম কৰিব এই 10,000 টকা দি তেওঁলোকক আমি পিছত 25,000 টকাৰ দিয়াৰ ব্যৱস্থা কৰিম যাৰ 12,500 বেংকৰ লোন হ'ব 12,500 আপোনালোকক চৰকাৰে একো লোনটো নহয় কোনো সুদ নোহোৱাকৈ দিব তাৰ মানে প্ৰথম বছৰ আপোনালোকে 10,000 পাব সেইটো বেংকৰ লগত নহয় ডাইৰেক্টলি আপোনালোকৰ একাউণ্টত পাব ভাল কাম যিসকলে কৰিব পিছৰ বছৰ 25,000 পিছৰ বছৰ বা যেতিয়া আমি সেকেন্ড ফেজ আৰম্ভ কৰোঁ 25,000 টকা পাব তাৰে 12,500 বেংকৰ লোন হ'ব আৰু 12,500 চৰকাৰে আপোনালোকক যোগান ধৰিব